পুৱাকি আবেলি এতিয়া তুমি এই মনে সব দেখ এই আসনে নাই ঐ তো আসনে নাই ঐ আসনে এই মনে সব দেখ তই বোলে আকৌ খুব মাল খাব পাৰ তই বোলে খুব মাল খাব পাৰ এই তোৰ দেখোন 2-3টা পেকতে তই হেল হৈ যাওঁ মানুহ তোৰ দেখোন মানুহ কণ্ডিশ্যন নাথাকে হে এই তই একণ কলিডাল লৈ তই নোৱাৰ বুজিছ তই একণ কলিডাল লৈ তই একদম নোৱাৰ বুজিছ পাৰিবি জানো দে তোৰ পেক মামা এই মা ধুনীয়া মা কাৰা লগাই দিছে এই দৌৰাৰি এই মনে চব এই লাগিছেনে নাই নিচা এই মনে চব তই আহিব পাৰিছনে নাই ঐ তই আহিব পাৰিছনে নাই এই চালা কৰোণা ইমান দিন সজাগতা শিবিৰত মানে তোমাৰ এই লকডাউনত আবদ্ধ হৈ আছোঁ তই চালা যাবিনে নাই বে ইমান কষ্টৰ দিনবোৰ পাৰ কৰি আছোঁ বুজিছনে ইমান প্ৰব্লেম হৈছে বে চালা নোৱাৰিছোঁ আৰু বে আৰু নোৱাৰিছোঁ আৰু আহি এইকণৰ এই কৃপা দৃষ্টিত আৰু এই ভয়ে অকণমান ভুক্তভোগী হৈ অকণ ওলাই আহিছোঁ আৰু তীৰ্থকণ কৰিবলৈ তাকে অকণ ওলাই আহিলোঁ আৰু বুজিছনে তই কি কথা কৈ আছ কাৰ লগত কথা পাতিছ এই কাৰ লগত কথা পাতিছ তুই পুলিচ এইজনী পুলিচ বিয়াত মাৰিব দেই বহুত পুলিচ ভয় পাইছ এই গেলা গৰমত লকডাউনত তহঁতে এইগাল খাই আহিছ এই বিশ্বজুৰি লকডাউন দিছে তহঁতে গেলা গৰমত মদগাল খাই ফুৰিছ কি কৰিছ তহঁতে কি কৰিছ তহঁতে লকডাউন জাননে মই চাইকেলখন থৈ খালি মান সন্মান খালি এইটো মনে চব পুতেকটো হ'ব এইটো আমাক ভদে চব পুতেকটো নহয় যে নহয় ৰচোন এই কাটুককে মাৰিম তহঁতে দেখা নাই কি হৈ আছে তোক মই এই ঘৰত বুজামগে তই যাচোন গলি দে ইয়াৰ পাম এই দিন দুপৰত লকডাউনৰ মাজত ইহঁতে এই গেলাগাঁও খাই লৈ আহি চাচোন কি লটি ঘুটিখন পেছে ৰাস্তাতে পাই দিনটো ফেকা মাৰে একেবাৰে ভালে কৰিলা তহঁতে জাননে নেজান এই দেশ বিদেশখনত কিমান মানুহ মৰি আছে তহঁতে নিজেতো মৰিছই সেই লকডাউনৰ মাজত সেই আনকো মাৰিবি বুজিছ এই উপায় হয় তই কচোন সেই লকডাউন মানেনো কি হয় দিয়ক খুৰাদেউ হয় চৰকাৰে আমাৰ সুৰক্ষাৰ অৰ্থে লকডাউন দিছে আমি যাতে কৰোণাৰ পৰা সুৰক্ষিত থাকিব পাৰোঁ আৰু আমি মানুহবোৰে লকডাউন উলংঘা কৰি দেশৰ কাৰণে বিপদ মাতি আনিছোঁ আমি
দিনে ৰাতিয়ে পৰিশ্ৰম কৰা সেই চিকিৎসক পুলিচসকলে আমাক সুৰক্ষা প্ৰদান কৰিছে। চৰকাৰে আমাক ঘৰতে খাদ্য সামগ্ৰী যোগান ধৰিছে। ইমানখিনি সুবিধা প্ৰদান কৰাৰ পাছতো আমিবোৰে লকডাউন মানেনো কি তুমি বুজিবই পৰা নাই। তই এতিয়াহে বুজি পালি লকডাউন মানেনো কি। যা নিজৰ ঘৰি যা। গতিকে আহক ৰাইজ, আমি সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখোঁ আৰু লকডাউন মানি চলোঁ।